১৫১০ খ্ৰীষ্টাব্দৰ কথা। ১৬শ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক মহাৰাজ বিশ্বসিংহৰ ঔৰসত আৰু মাতৃ পদ্মাৱতীৰ গৰ্ভত জন্ম পায় এক দেৱশিশু। নাম ৰখা হ'ল শুক্লধ্বজ। সেই শুক্লধ্বজেই কালক্ৰমত নাম পায় চিলাৰায়। শুক্লধ্বজৰ পিতৃ মহাৰাজ বিশ্বসিংহই ১৯গৰাকী কুঁৱৰীক বিয়া কৰাইছিল। তাৰে অন্য এগৰাকী গৌৰকুঁৱৰী হেমপ্ৰভাৰ পুত্ৰ হৈছে নৰনাৰায়ণ। নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত হিন্দু ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। (১৫৩৩ খ্ৰীষ্টাব্দত মহাৰাজ বিশ্বসিংহৰ মৃত্যু হয়। নৰনাৰায়ণ আৰু চিলাৰায় তেতিয়াও বাৰাণসীতে। সেয়ে প্ৰথম পুত্ৰ কুমাৰ নৰসিংহ পিতাকৰ সিংহাসনত বহে। কিন্তু স্বৰ্গীয় মহাৰাজ বিশ্বসিংহৰ আদেশ আছিল যে নৰনাৰায়ণে তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যৰ শাসনভাৰ পাব। তেওঁৰ আদেশৰ উলংঘন হোৱা দেখি ৰাজ অন্তেশপুৰত থকা নৰনাৰায়ণ চিলাৰায়ৰ ধাইমাক ৰতনী ধায়ে নাগভোগ নামেৰে এজন সন্ন্যাসীৰ হাতত এখন চিঠি দি নৰনাৰায়ণ চিলাৰায়ক মাতি পঠিয়ালে। চিলাৰায়ে নৰসিংহক পৰাস্ত কৰি নেপাললৈ পলাই যাবলৈ বাধ্য কৰে। ১৫৩৪ খ্ৰীষ্টাব্দত নৰনাৰায়ণ ৰজা হয় আৰু চিলাৰায় যুৱৰাজ হয়। চিলাৰায়ে নৰসিংহক পৰাস্ত কৰি নৰনাৰায়ণৰ হাতত ৰাজভাৰ সপাৰ বাবেই ৰাজ অভিষেক হোৱাৰ সময়ত তেওঁ সংগ্ৰাম সিংহ নাম পায়। সিংহাসনত উঠিয়েই নৰনাৰায়ণে পিতৃৰাজ্য বঢ়াবলৈ মন কৰে। সমসাময়িকভাৱে গৌড় ৰাজ্যৰ শাসনভাৰক লৈ বিভিন্ন খেলিমেলি চলি থকাৰ সুযোগতে ভায়েক সংগ্ৰাম সিংহৰ দ্বাৰা পশ্চিম আৰু দক্ষিণ ফালে ভালেখিনি ঠাই অধিকাৰ কৰে। বুৰঞ্জীত আছে সেনাপতি শুক্লধ্বজে চিলাৰ দৰে চৌ মাৰি আক্ৰমণ কৰিছিল। তেওঁ তেজপুৰৰ ওচৰৰ ভৰলী নদীখন ঘোঁৰাত উঠিয়েই একেজাপে পাৰ হ'ব পাৰিছিল। সেইবাবেই সৈন্যগণে তেওঁক নাম দিছিল চিলাৰায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, যাৰ বাবে তেওঁক চিলাৰায় দেৱান বুলি বিভূষিত কৰা হৈছিল। এইগৰাকী চিলাৰায়ৰ পৰাক্ৰম আৰু পাৰদৰ্শিতাৰ ফলতেই কোচ সৈন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক কেইবাখনো যুদ্ধত পৰাস্ত কৰিছিল। অসীম সাহসেৰে আহোমৰ লগত যুদ্ধ কৰি গড়গাঁও অধিকাৰ কৰিছিল। এই যুদ্ধৰ বাবে আহোঁতেই চিলাৰায়ে গোহাঁই কমলাৰীৰ নিৰ্মাণ কৰিছিল। গড়গাঁও দখল কৰি ৩ মাহ শাসন চলোৱাৰ পিছত মাজুলীত আহোম সৈন্যৰ লগত হোৱা চুক্তিৰ ভিত্তিত চিলাৰায়ে আহোম সৈন্যক ৰাজধানী গড়গাঁও এৰি দিয়ে। ইয়াৰ উপৰিও কাছাৰ, মাইবং, মণিপুৰ, ত্ৰিপুৰা, শ্ৰীহট, খৈৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদিকে কৰি ভালেকেইখন ৰাজ্য চিলাৰায়ে জয় কৰি কোচ শাসনৰ ছত্ৰছায়ালৈ আনিছিল। চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈৱ দুৰ্বিপাকত বন্দী হোৱাৰ কথা কোচ ৰাজ্যৰ বুৰঞ্জীত পোৱা যায়। ঘটনাক্ৰমে এদিন গৌড়ৰ নবাবৰ মাতৃক এক সৰ্পই দংশন কৰে। চিলাৰায়ে কবিৰাজী বিদ্যাৰে ৰাজমাতৃক সুস্থ কৰি তোলোতে চিলাৰায়ৰ প্ৰতি পৰিতুষ্ট হৈ বন্দিত্বৰ পৰা মুক্তি দি ৫জনী কইনা তেওঁলৈ বিবাহ দিয়ে আৰু যৌতুকৰূপে বাহাৰবন্দ, গয়বাৰী, শ্বেৰপুৰ আৰু দহকণীয়া নামে ৫খন পৰগনা দিয়ে। তদুপৰি দিয়ে অসংখ্য সংখ্যক সোণৰ অস্ত্ৰ শস্ত্ৰৰ সামগ্ৰী, যাক দৰঙীয়া ৰাজবংশত কোৱা হৈছিল দৰ। বিজয়া দশমীৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক পূজা পাতি এই সম্পদৰাজিক সন্মান দিয়া হয় বাবেও সম্পদৰাজিৰ নাম দৰ বোলা হয়। দৰ পূজা হৈছে কোচ ৰাজ পৰিয়ালৰ এক কৃত্ৰ আৰু ই এক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰৰ পূজা।
মহাবীৰ চিলাৰায়ে যুদ্ধলৈ যোৱাৰ সময়ত এই সম্পদৰাজিক ৰথৰ আগত লগাই লৈ যুদ্ধ কৰিছিল আৰু তেওঁ যুদ্ধ কেতিয়াও পৰাজয় হোৱা নাছিল। বংশানুক্ৰমে আহি আহি বৰ্তমান দৰঙী ৰাজ পৰিয়ালত আজিও সেই সম্পদৰাজি সম্পূৰ্ণ সুৰক্ষিত আৰু সংৰক্ষিত অৱস্থাত আছে। সম্পূৰ্ণ সোণেৰে নিৰ্মিত এই সম্পদৰাজিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বেংকৰ লকাৰত ৰখাৰ ব্যৱস্থা ৰাজ পৰিয়ালৰ তৰফৰ পৰা কৰা হৈছে। চিলাৰায় পুত্ৰ ৰঘুদেৱৰ নাতি বলিনাৰায়ণ ওৰফে ধৰ্মনাৰায়ণে আহোম ৰজা প্ৰতাপ সিংহৰ কৰতলীয়া ৰজা হিচাপে 1616 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে দৰং ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে। দৰৰ পৰাই দৰং ৰাজ্যৰ নাম আহি আজি দৰং জিলা হৈছে বুলি ইতিহাসে কয়। মহাৰাজ নৰনাৰায়ণৰ আদেশ মৰ্মে চিলাৰায়ে কামাখ্যা মন্দিৰৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সংস্কাৰ আৰু পুনঃ নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰ পুনঃ নিৰ্মাণৰ দায়িত্ব পোনপ্ৰথমে মহতৰাম বৈদ্য নামৰ এজন কৰ্মচাৰীক দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত এই দায়িত্ব মেঘাম কদুম নামৰ এগৰাকী কৰ্মচাৰীয়ে সম্পন্ন কৰে। সেই সময়তে মহাৰাণী ভানুমতী আৰু শুক্লধ্বজৰ পত্নী চন্দ্ৰপ্ৰভা আৰু গৌৰকুঁৱৰী 5গৰাকীয়ে নীলাচলত উপস্থিত হৈ মন্দিৰ উৎসৰ্গাৰ কাম সম্পন্ন কৰে। কামাখ্যা মন্দিৰ সংস্কাৰ কৰি দেৱ দেৱীৰ পূজা সেৱা চলাৰ ব্যৱস্থা কৰাৰ সময়তে চিলাৰাই মন ঢাল খালে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰতি। চিলাৰায়ে শংকৰদেৱক নৰনাৰায়ণৰ ৰাজসভাত স্থান দিয়াইছিল। এই ৰাজসভাতে শংকৰদেৱে ভুৰুকাত হাতী ভৰোৱাৰ দৰে বিশাল ভাগৱতৰ সাৰমৰ্মৰে গুণমালা নামৰ এখন পুথি ৰচনা কৰিছিল। মহাৰাজ নৰনাৰায়ণে এই পুথি পঢ়াৰ পিছতে শংকৰদেৱৰ পাণ্ডিত্যৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয়। চিলাৰায়ৰ দৰে পণ্ডিত আৰু ভক্ত নৰনাৰায়ণ নথকা হ'লে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰতো নিশ্চয়কৈ প্ৰভাৱ পৰিলেহেঁতেন। শ্ৰীমন্ত শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধদেৱ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কণ্ডলিকে আদি কৰি পণ্ডিতসকলে কামৰূপৰ বিক্ৰমাদিত্য স্বৰূপ নৰনাৰায়ণৰ ৰাজসভা উজ্জ্বল কৰিছিল। পৰাক্ৰমী বীৰ চিলাৰাই আছিল বৰ অসমৰ ভেটি গঢ়া মহান বীৰসকলৰ ভিতৰত অন্যতম। গৌড় ৰাজমাতাৰ মৃত্যুৰ পিছত চিলাৰায়ে মোগল বাদশ্বাহৰ সেনাপতি লগত লৈ গৌড় ৰাজ্য জয় কৰে। দ্বিতীয়বাৰ গৌড় আক্ৰমণ কৰাৰ কিছুদিন পিছতেই অৰ্থাৎ 1579 খ্ৰীষ্টাব্দত গংগাৰ তীৰত বসন্ত ৰোগত আক্ৰান্ত হৈ বীৰ চিলাৰায়ৰ দেহাৱসান ঘটে। চিলাৰায়ৰ মৃত্যুৰ লগে লগে ভাৰতী আইৰ বুকুৰ আকাশত মাৰ গ'ল এক উজ্জ্বল নক্ষত্ৰ। কিন্তু কাললৈ ইতিহাসৰ বুকুত জিলিকি ৰ'ল বীৰ চিলাৰায়ৰ বীৰত্ব, সাহস আৰু প্ৰজ্ঞাৰ নিদৰ্শন।